নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক জ্যোতি ক্লাছেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, টেট যোনটো এডমিট কাৰ্ড সেইটো আহি পৰিছে। আপোনালোকে দেখিব এইটো আপোনালোকৰ 19 জানুৱাৰী 2025 দিনটোত পষ্টপন নটিচ আহিছে আৰু আপোনাৰ DSE আছাম ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ যোনটো এক্সাম হ'ব 8230টা গ্ৰেজুৱেট টিচাৰ আৰ্ট ছায়েন্স হিন্দী সংস্কৃত ভেকেঞ্চি যোনখিনি আছে তাৰ যোনখিনি পোষ্ট ওলাইছিলে তাৰ আপোনাৰ চিডিউলছটো আপোনাৰ 19 জানুৱাৰী তাৰিখে 25ত হ'ব। এডমিট কাৰ্ডবোৰ আপোনালোকে ডাউনলোড 3 জানুৱাৰীৰ পৰা কৰিব পাৰিব আৰু আপোনালোকে এক্সাম নেমটো দেখিছে টিচাৰ ইলিজিবিলিটি টেষ্ট কাম ৰিকুৱাৰমেণ্ট টেষ্ট, যিটো আপোনাৰ তললৈ আছে। এইটো আপোনাৰ ইয়াত গ্ৰেজুৱেট টিচাৰ পোষ্ট আছে, যিটো PGT পোষ্ট আৰু নং অফ দ্য পোষ্ট 9717টা পোষ্ট আছে আৰু আপোনাৰ যিটো টাইপ ৰিটেন টেষ্ট হ'ব OMR বেষ্টত হ'ব। ভেনু আপোনাৰ এইকেইখন ডিষ্ট্ৰিক্টত হ'ব: কাছাৰ, ডিব্ৰুগড়, যোৰহাট, কামৰূপ মেট্ৰ', কৰিমগঞ্জ, লখিমপুৰ, ওদালগুৰি, এনেকুৱা গোটেইখনত হ'ব। আৰু আপোনাৰ এডমিট কাৰ্ডটো আপোনালোকে 3 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব 11টা AM পৰা জানুৱাৰী। আৰু আপোনালোকে ইয়াত দেখিব যে টেষ্ট পষ্টপনমেণ্ট নটিচ আছে। আপোনালোকে ইয়াত দেখিব যে এপ্লিকেশ্যন নম্বৰ পাৰ্চতটো মাৰি আপুনি সেই এডমিটটো ডাউনলোড কৰিব পাৰিব। মানে যোনটো টেটৰ এডমিট কাৰ্ড যোনটো সেইটো দিয়া আছে ডাউনলোড টেট এডমিট কাৰ্ড, তাত ডাউনলোড কৰিব পাৰিব। আৰু আপোনাৰ ডেছক্ৰিপশ্যনত মই আপোনাক টেটৰ আপোনাৰ যোনটো পষ্টপনমেণ্ট নটিচ আছে সেইটো আপোনাক দি দিম, আপোনালোকে চাই ল'ব পাৰিব। আৰু আপুনি যদি নটিচটো চাই তেতিয়া দেখিব যোনটো টেট কাম ৰিকুৱাৰমেণ্ট টেষ্ট অৰিজিনেলি চিডিউল 29/12/2024 আছিলে, সেইটো পষ্টপন হৈ পিনি আপোনাৰ 19/1/2025 গৈছে, অৰ্থাৎ 19 তাৰিখ জানুৱাৰী 25ৰ 19 তাৰিখে আপোনাৰ হ'ব। এইটো নটিচ আছিলে, আপোনালোকে চাই ল'ব পাৰিব। আপোনাৰ দি দিম ডেছক্ৰিপশ্যনত, আপুনি ডাইৰেক্ট ডাউনলোড কৰি ইয়াৰ চাই ল'ব পাৰিব। গতিকে বন্ধুসকল, এই আপডেট আছিলে। আপোনালোকে ছাবজেক্টখিনি দেখিব, ইয়াত চাই ল'ব পাৰিব। আপোনাৰ পেডাগগীত আপোনাৰ 50 মাৰ্কছ থাকিব আৰু এবাউট অফ আছাম পিপল এইটোত 35 মাৰ্ক থাকিব। জেনেৰেল মেথমেটিক্সত আপোনাৰ 10 ষ্টেণ্ডাৰ্ডত 15 মাৰ্ক থাকিব। জেনেৰেল ইংলিছত 30 মাৰ্ক থাকিব। জেনেৰেল ষ্টাডিছত আপোনাৰ 10 মাৰ্ক থাকিব আৰু টোটেল আপোনাৰ 140 আছে, আপোনালোকে চাই ল'ব পাৰিব।